নমস্কাৰ জনালোঁ আপোনালোক সকলোকে। বিভাস কিচেনলৈ আপোনালোক আকৌ এবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ তিলৰ সৈতে ছজিনাৰ চৰচৰি কেনেদৰে বনাই খাব পাৰি। আহক আপোনালোকেও চাওকচোন তেন্তে ভিডিঅ'টো। এয়া মই লৈছোঁ ছজিনা, লগত লৈছোঁ মই দুটা জিকা আৰু এয়া সৰু বেঙেনা লৈছোঁ লগত। এইখিনিয়ে লৈছোঁ আৰু মই এতিয়া এই গোটেইখিনি কুটি ল'ব লাগিব। ইয়াতে মই আপোনালোকক অইন এটা কথা কওঁ যে মই যেনেদৰে ছজিনাৰ সৈতে জিকা আৰু সৰু বেঙেনা লৈছোঁ, ঠিক তেনেদৰে আপোনালোকে আলু আৰু ৰঙালাও ল'ব পাৰে। সাধাৰণতে আমি আমাৰ ঘৰত আলুটো খাই ইমান ভাল নাপায়, সেইকাৰণে মই জিকা আৰু সৰু বেঙেনাই ল'লোঁ। এনেদৰে মই গোটেইখিনি ছজিনা দীঘল দীঘলকৈ কুটি যাম। আকৌ আন এটি কথা যে মই যেনেদৰে ছজিনাৰ সৈতে জিকা আৰু সৰু বেঙেনা লৈছোঁ, ঠিক তেনেদৰে আপোনালোকেও ছজিনাৰ সৈতে লগত এনেদৰে নহ'লে বা আলু আৰু ৰঙালাও ল'ব, কিয়নো তেতিয়া চৰচৰিৰ গ্ৰেভিটো ভাল হয়। এনেদৰে মই গোটেইখিনি বেঙেনাও মাজেৰে দুফাল কৰি কিনে দীঘল দীঘলকৈ কাটি ল'ম, যাতে ছজিনাৰ সৈতে চাইজটো একে যেন হয়। তাৰপিছত এতিয়া মই এইফালে জিকাখিনিও কাটি লওঁ। জিকাখিনিও ঠিক তেনেদৰে মই কাটিব লাগিব। জিকাখিনি চেলাই লোৱাৰ পিছত ঠিক তেনেদৰে মানে দীঘল দীঘলকৈ একে চাইজৰ কৰি কাটি লওঁ। দেখিছিলে মোৰ ছজিনাৰ পৰিমাণটো কম আছিলে, কিন্তু এই জিকা আৰু সৰু বেঙেনা দিয়াৰ পিছত পৰিমাণটো একেবাৰে বেছি যেন হৈ গৈছে আৰু খাবলৈও গ্ৰেভিটো ভাল হ'ব। এতিয়া আপোনালোকে দেখাই পাব, চাই থাকক ভিডিঅ'টো। এইখিনি হৈ গ'ল আৰু এতিয়া মই এয়া তিলৰ পেষ্টটো বনাই লওঁ। এইখিনিতে এয়া মই তিল 2 ঘণ্টামান আগতে মানে এনেদৰে 2 ঘণ্টা ঠাণ্ডা পানীত তিয়াই থৈছোঁ, 2 চামুচ তিল। আৰু পেষ্টটো বনাবলৈ এয়া পিঁয়াজ, জলকীয়া, নহৰু আৰু আদা লৈছোঁ লগত। এই গোটেইখিনি মই একেলগে গ্ৰাইণ্ডাৰত দি দিম। এতিয়া আপোনালোকে চাগে সৰিয়হৰ সৈতে এনেদৰে ছজিনাৰ চৰচৰি খায়েই কিছুমানে, আৰু আজিকালিতো এচিডিটিৰ প্ৰব্লেম, এনেদৰে সৰিয়হৰ সৈতে খাই উঠি কোৱা শুনিছোঁ যে এচিডিটি হৈছে। সেইবাবে আপোনালোকে কেতিয়াবা এনেদৰে তিলৰ সৈতে বনাই খাবচোন। আপোনালোকৰ এচিডিটিও নহয় আৰু খায়ো ভাল লাগিব। বহুত টেষ্টটোও বেলেগ লাগিব, মানে অকণমান খাই কিনে বহুত সোৱাদ লাগিব। এইখিনি মই এনেদৰে গ্ৰাইণ্ডাৰত দি দিওঁ গোটেইখিনি। এয়া মোৰ পেষ্টটো এতিয়া বনোৱা হৈ গ'ল। পেষ্টটো বনোৱা হৈ গ'ল আৰু সেইফালে মই বনোৱা ষ্টাৰ্ট কৰি দিওঁ। তেন্তে এয়া মই তেল গৰম হ'ব দিছোঁ, আৰু তেল মই অকণমান দিছোঁ যিহেতু মই ননষ্টিক ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি মছলা লাগিব, জিৰা, ধনিয়া গুড়ি আৰু এয়া জিৰা, গোটা জিৰা, হালধি গুড়ি, নিমখ আৰু শুকান জলকীয়া। গোটা জিৰাখিনি দি দিওঁ ইয়াতে। তাৰপিছত এতিয়া মই শুকান জলকীয়াও দি দিলোঁ, 2টা শুকান জলকীয়া দিছোঁ ইয়াতে। আপোনালোকে তেলৰ পৰিমাণটো চাই ল'ব, আপোনালোক কিমান লাগে। যিহেতু ননষ্টিকত বেছি তেল নালাগে,
সেইবাবে মই অকণমান তেলেৰে হৈ যাব। আৰু এতিয়া মই চব্জিখিনিও দি দিম ইয়াতে। মই গোটেইখিনি চব্জি ঢালি দিলোঁ ইয়াতে। আৰু এনেদৰে গোটেইখিনি ভালদৰে লৰাই মিক্স কৰি দিছোঁ অকণমান। তাৰপিছত এতিয়া মই বাকীখিনি মছলাও দিব লাগিব ইয়াতে। মই নিমখ দিছোঁ, নিমখ এচামুচতকৈ অলপ কম। আপোনালোকে আপোনালোকৰ সোৱাদ অনুযায়ী দিব নিমখটো, মই পৰিমাণটো কৈ নিদিওঁ। এতিয়া মই হালধি গুড়ি দিছোঁ অকণমান, আৰু এনেদৰে লৰাই গোটেইখিনি মিক্স কৰি দিছোঁ, যাতে গোটেইখিনিতে ভালদৰে লাগি সোমাই যায়। তাৰপিছত এয়া জিৰা ধনিয়া গুড়ি এচামুচ দিছোঁ লগতে, আৰু ঠিক একেলগে মই এনেদৰে লৰাই মিক্স কৰি দিছোঁ। অলপ টাইম ঢাকনখন দি থৈছোঁ, অলপ সিজিব দিছোঁ এইখিনি। আৰু তাৰপিছত আমি পেষ্টখিনি দি দিম ইয়াতে। পেষ্টখিনি মই ওচৰত আনি ৰেডি কৰি থৈ দিছোঁ। অকণ মছলাখিনি সোমোৱা যেন হৈ গৈছে অকণমান এনেদৰে ঢাকনখন দিয়াৰ পিছত। আৰু এতিয়া মই পেষ্টখিনিও দি দিম ইয়াতে। তাৰপিছত গোটেইখিনি এনেদৰে মই মিহলাই দিম, মানে লৰাই মিক্স কৰাই দিম। গোটেইখিনিতে ভালদৰে লাগি ধৰিব লাগিব। এয়া মই অকণমান পানী দিছোঁ এই বাতিটোৰে লৈ। আপোনালোকে পানীৰ পৰিমাণটো চাই ল'ব, আপোনালোকে যেনেকুৱা গ্ৰেভি খাব বিচাৰে। একেলগে গোটেইখিনি ঢালি নিদিব আৰু গোটেই পানী। তাৰপিছত এনেদৰে মই অকণমান ঢাকনখন দি উতলিব দিওঁ। এনেদৰে 2-3 মিনিট সময় উতলিব দিম, আৰু এনেদৰে মই লৰাই চাম মাজে সময়ে ভালদৰে সিজিছে নে নাই। মোৰ সিজিব ধৰিছে, আৰু এনেদৰে সিজা হৈ যোৱাৰ পিছত মই বন্ধ কৰি থলোঁ। এয়া চাওক, মই খাবলৈ প্লেটত লৈ লৈছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে এনেদৰে বনাই খাব, আৰু একো গেষ্টিক এনেদৰে নহয়। এনেদৰে খালে সোৱাদো লাগিব খাই। ধন্যবাদ জনালোঁ আপোনালোকে গোটেই ভিডিঅ'টো চোৱাৰ বাবে। আপোনালোকেও এনেদৰে সোৱাদ লগাকৈ বনাই খাব ঘৰত, আৰু মোক জনাব কেনে পায়। আগলৈও চাই থাকিব ভিডিঅ'বিলাক, আৰু মোৰ বিভাছ কিটচেন চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নিশ্চয়।